পাৰফেক্ট সময় আহিব এইবাবে বহি নাথাকিব। বিয়া সময়বোৰ নিজৰ পৰা পাৰফেক্ট বনাওক। তেতিয়া দেখিব জীৱনত কেতিয়াও কষ্ট নাথাকিব। জীৱন অসময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱন তোমাক সময়ক ভাল ব্যৱহাৰ কৰিবলৈ শিকায় আৰু সময়ে শিকায় জীৱনক মূল্য দিবলৈ। সফলতাৰ গল্প নপঢ়িবা, কাৰণ তাৰ পৰা তুমি শুধু বাৰ্তাহে পাবা। ব্যৰ্থতাৰ গল্প পঢ়া, সফল হোৱাৰ ধাৰণা পাবা। যদি তুমি তোমাৰ কামক চিলেক্ট কৰা, দেখিবা তোমাক আৰু কাকো চিলেক্ট কৰিব নালাগে। কিন্তু যদি তোমাৰ কামক অসন্মান কৰা, অমৰ্যাদা কৰা, তাহলে সকলোকে তোমাৰ চিলেক্ট কৰিব লাগিব। মানুহৰ জীৱনত প্ৰতিবন্ধকতা থাকিব লাগে। জীৱনত বাধা নাথাকিলে সফলতাত আনন্দ নাথাকে। সপোন সত্য কৰিবলৈ হ'লে প্ৰথমে আপোনাক সপোন দেখিব লাগিব। সপোন সেইটো নহয় যিটো তুমি ঘুমিয়ে দেখা। সপোন হ'ল সেইটো যিটো পূৰণ কৰাৰ ইচ্ছাই তোমাক ঘুমাবলৈ নিদিয়ে। জীৱন একোটা খেল। সত্যিকাৰৰ মানুহ হৈ উঠিলেহে সেই খেলত জিতা যায়। এটা ভাল কিতাপ 100 বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু এটা লাইব্ৰেৰীৰ সমান। নিজকে একা মনত হ'লে আকাশৰ ফালে চোৱা। আমি একা নহয়, পৃথিৱীটো আমাৰ বন্ধু। যিসকলে কাম কৰে আৰু সপোন দেখে, প্ৰকৃতিয়ে তেওঁলোকক সহায় কৰে। কেৱলমাত্ৰ বিশেষ সময়তে নহয়, সকলো সময়তে নিজকে শ্ৰেষ্ঠত্ব দিয়াৰ চেষ্টা কৰিব লাগে। মানুহৰ পিঠ যেতিয়া দেৱালত ঠেকি যায়, তেতিয়া তাৰ বিস্ফোৰণ ঘটে। জটিল কামত আনন্দ পোৱা যায়, তাই সফলতাৰ আনন্দ পোৱাৰ বাবে মানুহৰ কাম জটিল হোৱা উচিত। জাতিৰ সকলোতকৈ ভাল মেধা ক্লাছৰুমৰ শেষ বেঞ্চৰ পৰাও পাব পাৰে।